নমস্কাৰ ৰাইজ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। পাঁচ বহাগ মানে আমাৰ গাঁৱৰ বিহু আৰু এইবাৰ সোণালী জয়ন্তী বৰ্ষ হিচাপে বহুত ডাঙৰকৈ একদম বিশালকৈ একেবাৰে সাংস্কৃতিক শোভাযাত্ৰা কৰিব, ডিম্পু আহিব। তাৰপাছত তাৰে অলপ কিছু মুহূৰ্ত আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম, তো চাই যাব আপোনালোকে। আৰু এইটো চাওকচোন, এই বিহুৰ দিনত মোৰ কি হৈছে, একদম হুলিয়াই চেঞ্জ কৰি দিছে গাইজ। আমাৰ গাঁৱৰ এইবাৰ সোণালী জয়ন্তী হিচাপে তিনিদিন বিহু কৰিব। আৰু আজি 5 তাৰিখ, আজি ডিম্পু দা আহিব, বিশাল মানে সাংস্কৃতিক শোভাযাত্ৰা হ'ব। তাতে আমি গোটেইবোৰে মেখেলা চাদৰ পিন্ধি যাব লাগিব। আৰু দেৰগাঁৱৰ পৰা আহি পাইছে এইটো। তাৰপাছত আমি ধুনীয়াকৈ ওলাই মেলি আপোনালোকক লগ পাই আছোঁ আৰু আপোনালোকক দেখাব চেষ্টা কৰিম, চাই যাব। মই ওলালোঁ ৰেডি এতিয়া। এই পখাটোৰ কাৰণে ডিষ্টাৰ্ব হ'ল মোৰ, ফটোটো নলালি হ'ল হয় যদি ইয়াতে হ'ল হয়। আৰু নাচনীকেইটা মানে আজি যিমান যাব গোটেইবিলাকো মেখেলা চাদৰ পিন্ধিব, নাচনী টাইপৰ আমাৰ নিচিনা নাকি। তাৰপিছত এটা যাব লাগে আৰু গোটেইকেইটা আৰু এটা এই দুটা আপোনালোকক দেখাই থাকিম, তো চাই যাব। আমি কেতিয়াবাৰ পৰা ৰখি আছোঁ, একদম অৱস্থা বেয়া হৈ গ'ল। তো চাচোন মেকআপ কৰি একেবাৰে আমাৰ লগকেইটাৰ আহিবাৰে হোৱা নাই, আমি যাই থাকোৱে নেকি নে কি কয় আপোনালোকে? বলক তো ৰাইজ ডিম্পু দা আহি পাইছে, এইখন ডিম্পু দাৰ থাৰখন। আৰু এতিয়া আমি ডিম্পু দাক লগ কৰিব যাম, ফটো উঠিব চেষ্টা কৰিম, কিন্তু বহুত মানুহ হৈ আছে, কি বা হয়, উঠিব পাং নে নাপাং। বলক গাইজ, ডিম্পু দা আহি পাইছে ৰাইজ। আমি যিমান পাৰোঁ সোনকালে শোভাযাত্ৰাটো আৰম্ভ কৰিবলৈ ফটো উঠা মানুহ চাওঁ ৰাইজ। মই এখন উঠিলোঁ। এতিয়া আমি মঞ্চৰ ওপৰত ডিম্পুদাক লগ পাই আহিলোঁ। আৰু অলপ আগতে সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰণে ওলাব আৰু আমি সমবেত হ'ম। তাৰ পাছতে আৰম্ভ হৈ যাব এইখন তো চাই থাকিব দিয়ক আপোনালোকে, দেখাই যাম। ফটো নাই, ভিডিঅ' কৰি আছোঁ। গোটেইবিলাক আহি পাইছে ৰাইজ, এতিয়া যাব লাগে। তাতে ডিম্পু দা আছে, সেইকাৰণে ইমান মানুহ ভিৰ হৈ আছে নেকি? ডিম্পু দাই শান্তি পোৱা নাই, ফটো উঠা মানুহ ভৰ্তি হৈ যাব। আৰু আমাৰ নাওখন আমি একাধিক্ৰমে মিলাই দিম। আৰু তেখেতসকলক বন্তি জ্বলাই গ্ৰহণ কৰিব লাগে বুলি অনুৰোধ জনাইছে।
কমিটিক বহুত বহুত ধন্যবাদ দিছোঁ যে মোক ইমান সন্মান দি মাতি আনিলে আৰু ইমান এনেকুৱা ৰেলি মানে এই বছৰৰ এইটো বিহুৱে মোৰ খাছ নাই তো বিহুটো চাম কাৰণ নলবাৰীটো চাম বগাটো চাম কিন্তু ইয়াৰ পৰা প্ৰথম বহুত বেছি ভাল লাগিছে আৰু যেতিয়া এখেতে ক'লে যে আমতলা তেনেকুৱা ডলফিনৰ কাৰণে ফেমাছ মানে তো মই বোলো তাত যাবই লাগিব আৰু ইয়াত আহিও পোৱা নাছিল আগতে তো আজি মজাকৈ এটা ঘূৰি ঘূৰি ভিডিঅ' চিডিঅ' বনালোঁ আপোনালোকে দেখিছে কালি পৰহি ভিডিঅ'টো পাব আৰু চাব তো বেছি কেৱল ভাষণ দিয়াৰ অভ্যাস নাই মই ভিডিঅ' বনোৱাই মানুহ তো বহুত বেছি ভাল লাগিল আৰু এখেতে যি ডলফিনৰ কথা ক'লে মই এটা ভিডিঅ' বনাইছিলোঁ এই ডলফিনৰ লগত সাঁতুৰি বুলি মানে চাইছিলোঁ এইটো থাইলেণ্ডত বনাইছিলোঁ মানে ডলফিনটো বহুত মানে বুজি পায় মানে আমাৰ মনৰ কথা শুনি গতিকে কিবা এটা ক'লেই হ'ল মানে এইফালে লৈ যায় মানে গতিকে সেই ডলফিন আজি ৰিভাৰ ডলফিন নোহোৱা হৈ গৈছে কিন্তু আপোনালোকৰ এই অঞ্চলত আছে তো এইটো ফেমাছ কৰিব লাগে আৰু এই বিহুখনৰ 50 বছৰ হ'ল আশা কৰোঁ নেক্সট যেতিয়া 100 বছৰ হ'ব তেতিয়াও যাতে মই বুঢ়া হ'লেও আহিব পাৰোঁ মাছ ধৰি থাকোঁ আৰু দিয়া নহ'ব গতিকে সোনকালে আপোনালোকে নামসমূহ ভৰ্তি কৰক পিছলৈকে আমি আৰু দিব নোৱাৰিম ঘৰত আহিলোঁ ফ্ৰেছ হৈ ল'লোঁ আৰু আজি দুপৰীয়া খেলা হ'ব ৰাতি বিহু চিহু হ'ব আমাৰ ডেন্সটোও আছে কিবা কিবি এনেকৈ আধুনিক নৃত্য কিবা এনেকৈ আজি হ'ব তাৰপিছত অহাকালি আৰু জুবিন দা আছে অহাকালিও ভিডিঅ' বনাম আৰু ভিডিঅ' বনাম মানে আৰু যদি ভিডিঅ'টো 2 দিনৰ ভিডিঅ' যদি একেলগে দিওঁ তেতিয়াহ'লে ভিডিঅ'টো বহুত দীঘল হ'ব সেইকাৰণে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈকে বাই বাই